Hello friends, good morning. Welcome to my YouTube channel All in One. আজি যাম আমি মৰাণলৈ। মৰাণৰ এনে এটি ঠাইলৈ যাম যি ঠাইত বহুত মানুহ গৈছে আৰু গৈ নিজৰ সাক্ষ্য প্ৰমাণ দিছে। আমি ইয়াৰ পৰা আৰু আধা ঘণ্টাৰ পাছতেই ওলাম। ডিব্ৰুগড়ৰ পৰা মৰাণ যাওঁতে আধা ঘণ্টাতকৈ বেছি লাগিব, ধৰক এঘণ্টামান লাগিব। আৰু আমি এতিয়া ৰেডি হ'লোঁ, যাবলৈ ওলাইছোঁ আৰু গৈ থাকোঁতে ৰাস্তাত আপোনালোকৰ লগত কথা পাতি যাম। তেনেহ'লে বলক। বন্ধুসকল, আমি আছোঁ বৰ্তমান মিলন নগৰত। আমি এতিয়া মৰাণ মিলন নগৰ হৈ খনিকৰ হৈ বাইপাছৰ হৈ যাম। আৰু যিসকলে টাউনৰ হৈ মৰাণ যাবলৈ বিচাৰে তেওঁলোকে আমলাপতি হৈ ইউনিভাৰ্চিটি হৈ যাব পাৰিব। বলক তেনেহ'লে আমি গৈ থাকোঁ। এয়াই হৈছে খনিকৰ চাৰিআলি, য'ৰ পৰা বাইপাছৰ আৰম্ভ হৈছে। চিধা গৈ থাকিলে জকাই আৰু বামুণবাৰী ওলাব পাৰি। আৰু বাওঁফালে যদি আমি যাওঁ তেন্তে জগন্নাথ মন্দিৰ আৰু খনিকৰ পাৰ্ক আপোনালোকে চাব পাৰিব। বা যদি ষ্ট্ৰেইট গৈ থাকে তেনেহ'লে ডিব্ৰুগড় টু তিনিচুকীয়া ৰোড ওলাব। কিন্তু আমি যাম এতিয়া সোঁফালে, যিটো বাইপাছ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কানেক্ট হৈছে। বলক তেন্তে আগবাঢ়ি গৈ থাকোঁ। ৰাতিপুৱাৰ সময়, ৰাস্তা প্ৰায় খালী, কোনো যান জঁটৰ সমস্যাই নাই। বতৰো আজি ভাল। এনে বতৰত কৰবালৈ যোৱাৰ মজাই বেলেগ, নহয় জানো? এয়াই হৈছে লেপেট কটা। বৰ্তমান আমি বাইপাছ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পালোহি, যি বাইপাছ ডিব্ৰুগড়ৰ পৰা মৰাণ অহা ৰাস্তাত সংযোগ হৈছে। আমি আহিছোঁ এইফালে আৰু যাম এইফালেদি। বলক তেন্তে আমি লাহে লাহে গৈ থাকোঁ। সোঁফালেদি বগীবিল ব্ৰিজ হৈ ধেমাজি লখিমপুৰ যাব পাৰি। আপোনালোকে থাম্বনেইলত চাই বুজিব পাৰিছে যে আমি ক'লৈ গৈ আছোঁ। বহুতে প্ৰশ্ন কৰে এই ঠাইডোখৰ ক'ত আছে আৰু কেনেকৈ যায়। বহুতৰ সুবিধা হওক সেইবাবেই আমি এই ব্লগটো বনাইছোঁ। এই ঠাইডোখৰ আছে মৰাণৰ পৰা 5 কিলোমিটাৰ দূৰৈত, য'ত আমি গৈ আছোঁ। বলক তেন্তে আমি একেলগে গৈ থাকোঁ। আমি মৰাণ পালোহি। ইয়াতেই 3টা ৰাস্তা আছে। যিটো ৰাস্তাইদি আমি আহি আছোঁ সেইটো ডিব্ৰুগড়ৰ পৰা অহা ৰাস্তা। সোঁফালে গৈ থাকিলে আপোনালোকে শিৱসাগৰ যাব পাৰিব আৰু বাওঁফালে যিটো নাহৰকটীয়া ৰোড ওলাব পাৰি। ইয়াৰ পৰাই 5 কিলোমিটাৰ দূৰত গৈ থাকিলে আমি সেই ঠাই পাম, যি ঠাইলৈ আমি যাব ওলাইছোঁ। আহিছিলো পৃথিৱীলৈ উলংগ যাবা গৈ তুমি বান্ধৈ কিনো লগত আপোনালোকক জনাব বিচাৰিছোঁ যে মই যি ঠাইৰ কথা কৈছোঁ সেয়াই হৈছে মৰাণৰ ডুমৰ দলঙৰ জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱন। জানিব পৰা মতে এই সংস্থানটোত কোনো ধৰণৰ ধৰ্ম প্ৰচাৰ কৰা নহয় বা বেজবেজালিৰ দ্বাৰা ৰোগীক সুস্থও কৰা নহয়। যিসকল ৰোগীয়ে সকলো প্ৰয়াস কৰাৰ পাছতো যেতিয়া নিৰাশ হয় তেওঁলোকে ইয়ালৈ আহি সুস্থ হৈছে আৰু সুস্থ হোৱাৰ সাক্ষ্যও প্ৰমাণ দিছে। মই ভাবোঁ যে লাখ লাখ টকা খৰচা কৰাৰ পাছতো যদি কোনো ৰোগীৰ ৰোগটো নহয় তেনেহ'লে মাথোন এবাৰ ইয়ালৈ আহি নিজকে সুবিধা দি চাব পাৰি।
বহুতৰ বিশ্বাস যে জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱন অৰ্থাৎ ৱৰ্ল্ড হিলিং প্ৰেয়াৰ চেণ্টাৰলৈ যিসকলে বিশ্বাসেৰে আহিছে তেওঁলোকে কেতিয়াও নিৰাশ হৈ উভতি যাব লগা হোৱা নাই। প্ৰাৰ্থনা ভৱনলৈ যোৱা পথটো পোৱাৰ আগতে ঠিক বাওঁফালে আপোনালোকে জৱাহৰ নৱোদয় বিদ্যালয় দেখা পাব আৰু ঠিক সোঁফালে এটা বনাই থকা তেল ডিপু দেখা পাব। প্ৰভু যীশু আহিছিলে জগতলৈ মানৱ জাতিক পাপৰ পৰা চিধা গৈ থাকিলে ৰাজগড় টিংখাং আৰু নাহকটীয়া ওলাব পাৰি। এয়াই হৈছে টাৰ্ণিং পইণ্ট, যি বাটেৰে গ'লে আমি জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনলৈ যাব পাৰিম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো প'জ কৰি ছাইনবৰ্ডত চাই ল'ব, ডায়েগ্ৰামটো দিয়া আছে বা গুগল মেপত চাৰ্চ কৰিলেও আপোনালোকে লোকেশ্যনটো দেখা পাব। আৰু অলপ দূৰ গ'লেই প্ৰাৰ্থনা ভৱন পামগৈ। বলক তেন্তে গৈ থাকোঁ। যীশুৱে নিব তোমাক সৰগলৈ, শয়তানে নিব তোমাক নৰকলৈ। ভাবিছো তুমি যাবানো ওচৰতে নিজৰ নিজৰ বাহনবিলাক ৰাখি এই বাটেৰেই সোমাই আহিব লাগিব। বন্ধুসকল, ফাইনেলি সেই স্থান পালোহি, যি স্থানৰ কথা আমি আগতে আপোনালোকক কৈছিলোঁ। এয়াই হৈছে মৰাণৰ ডুমৰ দলঙৰ জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱন ৱৰ্ল্ড হিলিং প্ৰেয়াৰ চেণ্টাৰ। বলক মই আপোনালোকক দেখাই আছোঁ সকলো। শয়তানে নিব তোমাক নৰকলৈ, ভাবিছো তুমি বান্ধৈ যাবানো কলৈ, পাপ পুণ্য হিচাপ যীশুৰ আগত। এই পবিত্ৰ স্থানলৈ বহু দূৰ দূৰণিৰ পৰাও দাস দাসীসকলক অহা দেখা পোৱা গৈছে। ইয়াতেই কেণ্ডেল জ্বলাবলৈ সুবিধাও কৰি দিয়া হৈছে। বলক আমিও কেণ্ডেল জ্বলাই লওঁচোন। কমিটিৰ সিদ্ধান্ত অনুসৰি ভিতৰত ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফীৰ অনুমতি নাই, চ' সেইবাবে মই আপোনালোকক ভিতৰ চৰা দেখাব নোৱাৰিম। ইয়াৰ বাবে মই দুখিত। ইয়ালৈ আহি সঁচাকৈ বহুতেই শান্তি অনুভৱ কৰিছোঁ। ভিতৰে বাহিৰে বহুতো দাস দাসীসকলৰ ভিৰ দেখা গৈছে।
আমি অহাৰ পূৰ্বেই বহুতেই আহি উপস্থিত হ'লেই। চাওক ইমান সুন্দৰকৈ নিৰ্দিষ্ট স্থানত সকলো স্থাপনা কৰা হৈছে। গম পাবা সেইটোৱে সঁচা, মৰিলেহে গম পাবা সেইটোৱে সঁচা। যিশুৱে এৰিব তোমাক সৰগলৈ। সময়ৰ লগে লগেই দাস-দাসীসকলৰ ভিৰ যথেষ্ট দেখা গৈছে। যিসকলে ইয়ালৈ আহিব বিচাৰে তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে ইয়ালৈ আহিব পাৰে। আমিও বিশ্বাসেৰে এই প্ৰাৰ্থনা ভৱনলৈ আহিলোঁ আৰু নিৰাকাৰ পৰমেশ্বৰজনাৰ চৰণত মূৰ দোৱাই সেৱাটি জনালোঁ আৰু বিশ্বাস কৰিছোঁ যে আমি আশীৰ্বাদ পালোঁ। নিৰাকাৰ ঈশ্বৰে আপোনালোককো মংগল কৰক। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ধন্যবাদ।